কালি আমাৰ দুলীয়াগাঁও বৰনামঘৰত শৰাই এভাগ দিছিলোঁ আৰু সেই উপলক্ষে ভিডিঅ' এটা অকণমান কৰি ৰাখিছিলোঁ আপোনালোকক দেখুৱাম বুলি। কেনেকুৱা পাই চাবচোন আপোনালোকে। এয়া সকলোৱে প্ৰসাদ খাই আছে। এয়া জানবাই আচাৰ দি আছে, নিমখ দি আছে আৰু এয়া যে বহুত টেষ্টি হৈছিল দেই খাবলৈ কালি। আৰু নামঘৰত যিয়ে নাখাওঁ ভালেই লাগে খাই, যিয়ে নবনাওঁ ভাল হয় খাবলৈ। বায়েক ভনীয়েক বহি আছে একেলগে। এয়া শেষত ঘৰমূলি পাত বিলাই আছে।